भाई भाई खतरा जुपी আছে তুমি পুলিচ পুলিচ লৈ পৰিছে খতৰা খতৰা বে এইফালে বহি বহি আছে হাই হেল্ল' নমস্কাৰ এণ্ড গুড মৰ্ণিং আৰু ৱেলকাম টু মাই ব্লগ চ' গাইজ আজি মই গৈ আছোঁ ফৰেষ্ট গাৰ্ডৰ ৰানিং আছে ওদালগুৰি যাম চ' ৰানিং কৰিবলৈ ত' আপুনি যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে ন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিব আপোনাৰ এটা লাইকে মটিভেট কৰে ভিডিঅ' বনাবলৈ চ' বেছি দেৰি নকৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অ'কে গাইজ তো মোৰ ওলাই ৰেডি হৈ গ'ল আৰু কাগজ দুটামান আছে জেৰক্স কৰিব লাগে চ' জেৰক্স কৰি একেবাৰে ষ্টেচনত লগ পাম পূৰা ডাৱৰীয়া বতৰ ঠাণ্ডা ঠাণ্ডা আৰু জেকেট চেকেট লগাই যাব লাগিব নহ'লে ঠাণ্ডা লাগিব ন ট্ৰেইনত অ'কে গাইজ মানুহ ছাৰ ট্ৰেইনত বহিব যোৱা নাই থিয় যাম আৰু এতিয়া বহুত দেৰি মূৰত পালোঁ আমি ওদালগুৰি আৰু ষ্টেচনত এয়া মানুহ কেনেকুৱা আৰু আমাৰ এয়া মেইন এটা পোষ্ট এয়ে খালে আৰু ইয়াত দুটা পোষ্ট খাবলৈ বাকী আছে ইফালে এটা পোষ্ট খাব আৰু আমিতো চাবলৈ আহিছোঁ ওদালগুৰি ট্ৰেইনিং গ্ৰাউণ্ডত বলক ওদালগুৰি এবাৰ পূৰা হিলি গৈছে সব ফৰেষ্ট গাৰ্ডৰ চাকৰি ল'বলৈ আহিছে ভাত চাত খাই আমাৰ হৈ গ'ল আৰু আমি এতিয়া আমাৰ মেইন জেগাত যাম কেনেকৈ লাগিলে আজি আৰু আহোঁতে ট্ৰেইনত আজি মানে অহাকালি কি কৰিবি কমপ্লিট কৰিবি নাই কমপ্লিট এটা ফৰেষ্টাৰ চাকৰি পালে আৰু এটা মান অ' ছাৰ এইফালে কি খবৰ এই মজা আৰু আহোঁতে কেনেকৈ লাগিলে আজি মানুহ ক'বই নালাগে এই সেইবোৰ ভাত খাই কেনেকৈ লাগিলে কিন্তু মোৰ উপদেশটো কৈছোঁ মোক একদম বঢ়িয়া লাগিলে মানে ঠিকে আছে গাহৰি লগত ন এতিয়া আৰু মাছৰ অপেক্ষা কালি কাৰণে কালি ফালি দিবি আৰু দুইটা ছাৰ ইফালে গৈ আছে ব'লক লগ পাই আছোঁ একেবাৰে আমাৰ কোৰ্ট ফিল্ডত পানী মানে বটলত বুট ভৰাই নিঞ্জা টেকনিক মাৰি আছে আমাৰ ছাৰ অ'কে গাইজ গুড মৰ্ণিং আৰু এতিয়া ওলাই আহিছোঁ আমি ৰুমৰ পৰা চ' কালি মানে ৰুমত মানে গৈ খোলোঁ ন সেইকাৰণে ভাগৰ চাগৰ লাগিছে সেইকাৰণে ফিল্ডটো দেখাব নোৱাৰিলোঁ ৰাতি চ' এতিয়া দিনত যাওঁ অলপ ফিল্ড চিল্ড দেখাই দিম আৰু ক'ত কেনেকৈ ৰানিং হৈ আছে চ' ব'লক ভিডিঅ'টো চাই থাকিব গাইজ লাহে লাহে গৈ আছোঁ আৰু ৰুমৰ পৰা অলপ দূৰ হয় ন সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ ৰুমৰ পৰা মানে ৰুম তাত আছিলে পাইছিলোঁ বহুত মানুহ মানে এটা ৰুমতে 18-19জনকৈ আছে সেইকাৰণে এটা ৰুম চুম লোৱা নাই আৰু অলপ ছাইডৰ ৰুম ল'লোঁ আৰু ৰুমৰ পৰা এতিয়া গৈ আছোঁ লাহে লাহে আৰু ৰাস্তাত আৰক্ষী এয়া পুলিচ গৈ আছে পুলিচৰ পিছে পিছে গৈ আছোঁ মই অ'কে গাইজ তো এইটো হয় আমাৰ DC কোৰ্ট ফিল্ড য'ত ফৰেষ্ট গাৰ্ডৰ ৰানিং হ'ব এতিয়া তো এইপিনে মানুহ লাইন লাগি আছে এতিয়া এতিয়া ৰানিং হ'ব হাইট জুখিছে নেকি প্ৰথমে এই লাইনটো বহুত ফাষ্ট গৈ আছে লাইনটো বহুত ৰানিং হৈছে অ'কে গাইজ তো 6 শেষ হৈছে এইটো 7 ৰানিঙত দৌৰি আছে আৰু বাকীবিলাক আগতে ওলাই গৈছে এইবিলাক লাহে লাহে দৌৰি আছে চ' সিহঁতে কমপ্লিট কৰিব পাৰিবনে নাজানো কিন্তু লাষ্টৰ সময়ত অলপ জোৰ লগালে পাৰিব তো জোৰ লগাব লাগিব সিহঁতে আৰামত দৌৰি আছে তো কি কৰে নাজানো আৰু সময়ত পাবনে নাপায় তো গাইজ ফাউল মাৰিলে চ' আকৌ এবাৰ মাৰিব দিলে আৰু ধেৰ আছে এইফালে বহি বহি আছে অ'কে গাইজ তো মই ৰানিং কৰিব নাপালোঁ কাৰণ ডকুমেণ্টছ প্ৰব্লেম থকাৰ কাৰণে মই ৰানিং কৰিব নাপালোঁ ফিল্ডৰ বাহিৰত আছোঁ চ' লগৰবিলাকে ৰানিং কৰিছে দুটা মানে পাছ কৰিছে দুটা মানে নাজানো আৰু কি হৈছে চ' বেয়া লাগিলে মোক ভাবিছিলোঁ পাছ কৰিম বুলি মানে ৰানিং কৰিবই নাপালোঁ আৰু চ' ডেটটো পষ্টপন কৰি দিয়া হ'ল আকৌ নেক্সট ডে মাতিছে মানে দুদিন পিছত মাতিছে ৰানিং কৰিব চ' চাই লওঁ যদি লগৰ কোনোবা ওলাই আহিম তেন্তে আৰু বেছি নকওঁ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব ডাইৰেক্ট ওদালগুৰি কোৰ্ট ফিল্ডৰ পৰা এতিয়া আমি ৰঙাপাৰা মেলাত পাই গৈছোঁ আৰু আমাৰ লগত আছে এয়া মেলা যেনেকুৱা টাইপ দেখিবলৈ পাব ৰঙাপাৰাত মেলা